शीला जी वैसे आप मॉडलिंग क्यों नहीं करती हैं? तुम सिद्धार्थ से पूछ लो। बॉस को तो मॉडल्स बहुत पसंद है। अरे क्या हुआ बॉस? मैं मीठा लेकर आती हूँ। हाँ तुम मीठा लेकर आओ, मैं बॉस को पानी पिलाता हूँ। मीठा लेकर आओ। নমস্কাৰ, মই নীলোৎপলা পাচনি। আজি আমি আৰু এখন ছবিৰ কথা পাতিম। সেই ছবিখন হৈছে আজিজ মিৰ্জা চাহাবৰ দ্বাৰা পৰিচালিত আৰু বলিউড বাদশ্বাহ শাহৰুখ খানৰ দ্বাৰা অভিনীত ছবি য়েছ বছ। য়েছ বছৰ বিষয়ে আজি মই এই কাৰণে পাতিব বিচাৰিছোঁ যে য়েছ বছ ছবিখন মুকলি পোৱা অত বছৰৰ পাছতো আমাৰ বাস্তৱ জীৱনক চুই যাব পৰা এখন ছবি। কাৰণ আমি আমাৰ সপোনবোৰ খেদি কিমান দূৰলৈ যাওঁ, সপোনবোৰ খেদি আমি নিজকে কিমান পাহৰি যাওঁ, বা নিজৰ সপোনবোৰ খেদিবলৈ আমি লোকৰ জীৱনতো কুপ্ৰভাৱ পেলাওঁ নেকি? আমি এইবোৰ প্ৰশ্ন যদি আওৰাই চাওঁ, উত্তৰ হ'ব য়েছ বছ নামৰ ছবিখন। য়েছ বছ নামৰ ছবিখনত আমি তিনিটা চৰিত্ৰ মূলতে দেখা পাওঁ। এজন হ'ল সপোন পিয়াসী এজন ল'ৰা, যি চৰিত্ৰত অভিনয় কৰিছে শাহৰুখ খান, আৰু এগৰাকী সেই সপোন খেদি ফুৰা ছোৱালী যাৰ চৰিত্ৰত অভিনয় কৰিছে জুহি চাওলা, আৰু এজন অতিকৈ ধনৱন্ত লোক, তেওঁ হ'ল আদিত্য পাঞ্চালী। তেওঁৰ চৰিত্ৰত অভিনয় কৰিছে আদিত্য পাঞ্চালী। এই তিনিজন মানুহৰ একোটাকৈ বিশেষ বৈশিষ্ট্য লৈ এই চিনেমাখন নিৰ্মিত হৈছে, আৰু তেওঁলোকৰ বৈশিষ্ট্যবোৰ আপুনি নিজৰ গাতো নাই বুলি ক'ব নোৱাৰে। কাৰণ ৰাহুলৰ চৰিত্ৰটো এনে এক চৰিত্ৰ আছিল, অৰ্থাৎ শাহৰুখ খানৰ চৰিত্ৰটো, যে তেওঁ এনে এজন ল'ৰা আছিল নিজৰ সপোনবোৰ পূৰ কৰিবৰ বাবে নিজৰ যোনজন বছ আছিল তেওঁক তৈলমৰ্দন কৰি তেওঁ কিমান দূৰ আগবাঢ়ি যায়, কিমান দূৰ হিত অহিত জ্ঞান হেৰুৱাই পেলায়, সেয়া তেওঁ নিজেও নাজানে। আৰু সীমা নামৰ ছোৱালীজনীৰ যোনটো চৰিত্ৰ হ'ল জুহি চাওলাৰ, সীমা নামৰ চৰিত্ৰটো এনেকুৱা আছিল, তাই কষ্ট কৰিব পাৰিছিল আৰু বিলাসী জীৱনৰ আশা ৰাখিছিল, কিন্তু কষ্টৰ পথেৰে গৈ। ঠিক তেনেদৰে আদিত্য পাঞ্চালী এনে এজন মানুহ আছিল, যিজন মানুহ যাৰ চৰিত্ৰটোৰ নাম আছিল সিদ্ধাৰ্থ। তেওঁৰ চৰিত্ৰটো এনে এক চৰিত্ৰ আছিল যিটো চৰিত্ৰই আমাৰ সমাজত এতিয়া বহু লোকৰ মাজত আমি দেখা পাওঁ। তেওঁলোক হ'ল এনে চৰিত্ৰৰ মানুহ যে নিজৰ ধন আৰু বলৰ প্ৰভাৱত নিজতকৈ তলৰ লোকসকলক কোনো ধৰণৰ কাম কৰিবৰ বাবে বা বিপথে পৰিচালিত কৰিবৰ বাবেও তেওঁ মনত অলপো সংকোচ ভাৱ নাহে। তেওঁ সপোনৰ লোভ দেখুৱাই যুৱক যুৱতীসকলক কোনো দিশলৈ পৰিচালিত কৰিবলৈ অলপো কুণ্ঠাবোধ নকৰে। আৰু ঠিক তেনেদৰে কাহিনীটো এনেধৰণৰ যে এদিন সিদ্ধাৰ্থে অতিকৈ ধুনীয়া সীমাক দেখে, আৰু সীমাক কেইদিনমানৰ আগত ৰাহুলেও দেখে। ৰাহুলৰ প্ৰথম দেখাতে সীমাৰ লগত প্ৰেম হয়, আৰু ঠিক সিদ্ধাৰ্থৰো সীমাক ভাল লাগে। ইয়াৰ মাজতে কথাটো আহি পৰে যে সিদ্ধাৰ্থ যিহেতু ৰাহুলৰ বছ, আৰু দুইজন বছ আৰু এমপ্লয় দুইজনৰে প্ৰেমিকা এগৰাকীয়ে, সেইবাবে যেতিয়া ৰাহুলে সেই কথাটো গম পায়, আৰু সিদ্ধাৰ্থে গম নাপায় যে ৰাহুলে সীমাক ভাল পায় বা সীমাক ভাল লাগে তাৰ, কিন্তু ৰাহুলে সেই কথাখিনি জানিছিল, আৰু ৰাহুল সিদ্ধাৰ্থৰ চৰিত্ৰৰ বিষয়েও তেওঁ জ্ঞাত আছিল। কিন্তু তথাপিও নিজৰ স্বাৰ্থৰ সিদ্ধিৰ বাবে ৰাহুলে সিদ্ধাৰ্থৰ অভিসন্ধি সীমা আচলতে ৰাহুলৰ প্ৰকৃত প্ৰেম বুলি ক'ব নোৱাৰি, সীমাক ৰাহুলে ব্যৱহাৰহে কৰিব বিচাৰিছিল। সেই কথা জানিও আমি এই ছবিখনত দেখিবলৈ পাওঁ ৰাহুল কিমান দূৰ আগুৱাই যায়, কিমান নিজৰ পত্নীক মিছা কথা কোৱাৰ পৰা আদি কৰি ৰাহুলে কিমান কথাত সিদ্ধাৰ্থৰ সকলো কুকাণ্ডত য়েছ বছ বুলি কৈ মূৰ তললৈ কৰি তেওঁক সহায় কৰে দেখা যায়। তাৰ মাজত মাথো এটাই স্বাৰ্থ যে ৰাহুলৰ নিজৰ এটা ষ্টুডিঅ' সিদ্ধাৰ্থে খুলি দিম বুলি কথা দিছিল। ঠিক তেনেদৰে আমি গম পাওঁ যে আগলৈও যেতিয়া ৰাহুলে গম পাইছিল যে সিদ্ধাৰ্থে সীমাক ভাল পায়, সিদ্ধাৰ্থৰ অভিসন্ধিত ৰাহুলেও সহযোগ কৰিছিল সীমাক
প্ৰতাৰণা কৰিবলৈ ৰাহুলে আগতীয়াকৈ গম পাইছিল যে সিদ্ধাৰ্থ এজন বিবাহিত পুৰুষ তৎসত্ত্বেও নিজৰ সপোন সাৰ্থক কৰিবৰ বাবে নিজৰ প্ৰেমিকাকো নিজৰ বছৰ আগলৈ আগবঢ়াই দিবলৈ ৰাহুলে কুণ্ঠাবোধ কৰা নাছিল এতিয়া আমি এই কাহিনীটোৰ পৰা আমি ভাবিব পাৰোঁ যে আমি আমাৰ নিজৰ সপোনবোৰ পূৰ কৰিবলৈ আমি কোন ক্ষেত্ৰত কোন সময়ত আমি কাক কেনেদৰে অপকাৰ কৰি আহিছোঁ বা নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আমি কিমান অন্যায় হকে আমি মূৰ দুৱাই অন্যায়টো আমি হয় বুলি আমি স্বীকাৰ কৰি লৈছোঁ বৰ্তমান আমাৰ অসমৰ যি এক ৰাজনৈতিক প্ৰেক্ষাপটত আমাৰ যি বেমেজালি চলি আছে আমি দেখিবলৈ পাওঁ সেই মুহূৰ্তটো বহু বলিষ্ঠ কণ্ঠই যিহেতু আমাৰ ৰজাঘৰীয়া বুলি ক'লে ভুল হ'ব যে শাসনভাৰত থকা যিসকল লোক সেইসকল লোকৰ অন্যায় আৰু অত্যাচাৰ দেখিও তেওঁলোক শাসনভাৰত থকাৰ বাবে ইয়েছ বছ চিনেমাখনত যেনেকৈ ৰাহুল দমিত হৈ আছিল সিদ্ধাৰ্থৰ চকুৰ আগত ঠিক তেনেদৰে বহুতো বলিষ্ঠ কণ্ঠ আজি শাসনতন্ত্ৰত থকা অত্যাচাৰী লোকসকলৰ আগত ইয়েছ বছ বুলি কৰি নতশিৰে ৰৈ আছে নিমাত হৈ আৰু এই নিৰ্যাতনৰ আৰু এই তেওঁলোকে যোনটো এক মাত নিদিয়া ইয়েছ বছ বুলি কৈ থকা স্বভাৱৰ বলি হ'বলগীয়া হৈছে সমাজৰ সকলো স্তৰৰ লোক উচ্চ নিচ্চ বুলি ক'বলৈ কোনো নাই সকলো স্তৰৰ লোকেই কেইজনমান যিসকল লোকৰ কণ্ঠটো ইতিমধ্যে বলিষ্ঠ সেইসকল লোকৰ ইয়েছ বছ বুলি কোৱাৰ স্বভাৱৰ বাবে বৰ্তমান আমাৰ সকলো লোকৰে বিপদ আহি পৰিছে আমি বৰ্তমান ইমানেই যান্ত্ৰিক আৰু ইমানেই স্বাৰ্থপৰ হৈ পৰিছোঁ সেই কথা হয়তো আজিজ মিৰ্জা চাহাবে তেতিয়াই গম পাইছিল যে আমি কিমান দূৰ স্বাৰ্থপৰ হ'বলৈ আমি পাৰোঁ নিজৰ স্বাৰ্থৰ সিদ্ধিৰ বাবে আমি নিজৰ খন্তেকীয়া স্বাৰ্থৰ বাবে আমি আমাৰ ভৱিষ্যত ভাবি নাচাওঁ আমি ব্যক্তিগত স্বাৰ্থত আমি সিদ্ধিৰ বাবে আমি এই কথা কেতিয়াও ভাবি নাচাওঁ যে ভৱিষ্যতে আমি আজি লোৱা সিদ্ধান্তই আজি যদি ইয়েছ বছ বুলি কোৱা সিদ্ধান্তটোৱে আজি মোৰ খন্তেক সময়ৰ বাবে মোৰ লাভ কৰিব কিন্তু 10 বছৰৰ পাছত সেই সিদ্ধান্তটোৱে মোৰ লগতে মোৰ ভৱিষ্যত প্ৰজন্মকো ক্ষতি কৰিব যিবোৰ আমাৰ আগতে নিৰ্মাণ হোৱা ছবি সেই ছবিবোৰৰ পৰা আমি সময়ে সময়ে বিভিন্ন ধৰণৰ আমি বাস্তৱ দেখিবলৈ পাওঁ ইয়েছ বছ বোলা ছবিখন ইমান গুৰুগম্ভীৰ হিচাপে ল'বলগীয়া ছবি তেতিয়া হয়তো নাছিল আৰু মই প্ৰথমবাৰৰ বাবে যেতিয়া সেই ছবিখন চাইছিলোঁ মই তাত হাস্যৰসতকৈ অধিক একো বিচাৰি পোৱা নাছিলোঁ কিন্তু বৰ্তমান যেতিয়া সেই ছবিখন চাই আৰু এবাৰ চাই মই বহি পেলানি ভাবোঁ তেতিয়া মোৰ মনত হ'লেও এই ভাৱ উদয় হয় যে হয় আজিজ মিৰ্জা চাহাবে তেতিয়াই গম পাইছিল যে আমি কিমান স্বাৰ্থপৰ হ'ব পাৰোঁ বা আমি আমাৰ চৰিত্ৰাৱলী আমাৰ ভিতৰৰ যিবোৰ এইবোৰ দমিত স্বভাৱ আমাৰ কেনেদৰে ফুটি উঠিব পাৰে তেওঁলোকৰ দূৰদৰ্শিকতা আৰু তেওঁলোকৰ ভৱিষ্যত দৰ্শনৰ যোন এক তেওঁলোকৰ যি এক শক্তি আছিল সেই শক্তিৰ দ্বাৰা নিৰ্মিত এই ছবিবোৰে আমাক বহু সময়ত বহু কথা কৈ যায় সেইবাবে আমাৰ অনুৰোধ যে আপোনালোকে যদি পুৰণা ছবিবোৰ এনেকুৱা খুহুতীয়া ছবিবোৰ চাইছে সেই ছবিবোৰ আকৌ এবাৰ চাওক আৰু সেই ছবিবোৰ এটা বেলেগ ধৰণে চাবলৈ আপোনালোকে চেষ্টা কৰক তেতিয়া আপোনালোকেও আমাৰ দৰে হয়তো এটা বেলেগ দিশ সেই ছবিখনৰ বিচাৰি পাব হয়তো আমাক তেওঁ এই কথাটোহে ক'ব বিচাৰিছিল আমাক অকল 3 ঘণ্টা বা 2.5 ঘণ্টা অকল আমাক হহুৱাই থাকিব বিচৰা নাছিল আমাক যে কিবা এটা ভাবিবলৈ আমাক অনুৰোধ কৰিছিল সেই কথাও আমি বিচাৰি পাম ধন্যবাদ